আমি সকলোৱে বিচাৰোঁ যে আমি ভাল এটা জব কৰোঁ, ভাল বিজনেছ কৰোঁ আৰু চহৰত গৈ থাকোঁ। কিন্তু আমি যদি সকলোৱে এনেকৈ ভাল জব কৰি ভাল বিজনেছ কৰি যদি চহৰত গৈ থাকি কেনে এইটো সঁচা কথা আমাৰ হাতত বহুত টকা থাকিব, কিন্তু সেই টকাৰে আমি খাবলৈ বিচৰা বস্তুখিনি আমি পাম জানো? নিশ্চয় নাপাম। কিন্তু এনেকুৱা কিছুমান মানুহ আছে যিসকল লোকে খেতি কৰিছে, খেতি কৰি নিজৰো জীৱন চলাই আছে আৰু আমাকো খাদ্যবস্তু যোগান ধৰিছে। আজি মই এনেকুৱা জেগা এটাত আহিছোঁ য'ত খেতি কৰি কেনে জীৱন যাপন কৰা মানুহ কিছুমানক মই লগ কৰিম আৰু তেখেতসকলৰ লগত কথা পাতিম আৰু মোৰ লগত আপোনালোকেও তেখেতসকলৰ লগত চিনাকি হ'ব পাৰিব। আহকচোন যাওঁ। নমস্কাৰ, আপোনাৰ নামটো কি আছিলে? ফুটলি বিবি। আপোনাৰ ঘৰৰ হাজবেণ্ডে খেতি কৰে? ঘৰখন ভালকৈ চলেনে? চলে নে? আপোনাৰ নামটো কি আছিলে? তাজেৰ আলী। আপুনি কি কৰে? খেতি কৰোঁ। খেতি কৰি কেনে আপোনাৰ ঘৰখন ভালকৈ চলি আছেনে? কিবাকৈ চলে আৰু। আপোনাৰ যদি চৰকাৰক বা কাৰোবাক কিবা যদি ক'ব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলৰ যোগে আপুনি ক'ব পাৰিব। সহায় কৰি ভাল হৈছে আৰু অলপ। মানে খেতি কৰা উন্নত ব্যৱস্থাৰে খেতি কৰিবৰ কাৰণে বা সেনেকুৱা কিবা সহায় কৰিলে চৰকাৰে বা যিকোনো দিব পৰা মানুহে যদি দিয়ে তেতিয়াহ'লে আপুনি নিশ্চয় সুখী হ'ব। এখেতসকলৰ ঘৰৰ পৰিৱেশটো নিশ্চয় আপোনালোকে দেখা পাইছে কেনেকুৱা পৰিৱেশ। মই এইটোৱে ক'ব বিচাৰিছোঁ, যাৰ কাৰণে আমি খাব পাই আছোঁ তেখেতসকলৰে যদি পৰিৱেশ এনেকুৱা হয় তেতিয়াহ'লে সেইটো বৰ দুখ লগা কথা নহয় জানো? মই বিচাৰিছোঁ আমি যেনেকৈ আৰামত খাইছোঁ, পিন্ধিছোঁ, ঘূৰিছোঁ, ফুৰিছোঁ, এখেতসকলেও যদি আমাৰ নিচিনাই যদি ফুৰিব পাৰে, ঘূৰিব পাৰে, পিন্ধিব পাৰে, নিশ্চয় আমাৰ সকলোৰে ভাল লাগিব। মই মোৰ ফালৰ পৰা যোনে দিব পৰা কেপাচিটি আছে তেনেকুৱা মানুহ বা চৰকাৰে যদি কিবা সহায় সহযোগ আগবঢ়ায় তেতিয়াহ'লে মই বহুত সুখী হ'ম আৰু মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ, কোনোবাই যদি দিব পাৰে তেতিয়াহ'লে যাতে দিয়ে যাতে। মই ভাবিছিলোঁ আজি মই বহুত মানুহৰ ঘৰত যাম আৰু তেখেতসকলৰ প্ৰব্লেমবিলাক মই শুনিম আৰু আপোনালোককো দেখাম, কিন্তু মই বেছি মানুহক আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ গাঁৱৰ মানুহখিনি খুব সহজ সৰল আৰু ইন'চেণ্ট হয়। তেখেতসকলে নিজৰ প্ৰব্লেমবিলাক আনক দেখাব নিবিচাৰে আৰু কেমেৰাৰ সন্মুখত আহিবও লাজ কৰে। এনেকুৱা কিছুমান কাৰণত মই কেৱল এঘৰ মানুহকে দেখাব পাৰিলোঁ, তাৰ কাৰণে মই বহুত দুখিত। যোনে খেতি কৰি আমাক খুৱাই আছে তেনেকুৱা এঘৰ মানুহ বিচৰাৰ কাৰণে মোৰ কাৰণে বহুত প্ৰব্লেম হৈ গৈছিল, কাৰণ কিয় মই গাঁৱত নাথাকোঁ, ঘৰ গুৱাহাটীত আৰু থাকোঁ মই দিল্লীত, সেইকাৰণে মোৰ কাৰণে বহুত অসুবিধা হৈ গৈছিল। কিন্তু মোৰ ভাগিন, এওঁ মোৰ ভাগিন হয়, এওঁ মোক এনেকুৱা এঘৰ মানুহ বিচৰাত সহায় কৰি দিছে। তোমাক বহুত বহুত ধন্যবাদ। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম মহম্মদ জলিল আলী। এওঁ মোৰ ভাগিন হয়, এওঁৱে মোক সহায় কৰি দিছে এই ঘৰ মানুহ বিচাৰি ওলোৱাত। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোন নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন, এই গাঁও আপোন আপোন। লাইক কৰি দিব, কমেণ্ট কৰি দিব, সকলোকে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তলত থকা বেল আইকনটো টিপি দিব।